চুলি কাটি চুলি ইমান লেতেৰা চাব পৰাকে ইয়াৰ দেখিছে ইমান চুলি দেখিছে পৰাকে আমি বাইক লৈ যাম আবার চাব এখন বাইক এইখনে লৈ যাম এদিন ভিডিও এটা বনাওঁতে এখন বাইক দেখুৱাইছিলো যোৱাই নাই অকণমান পিছত যাম ৰ'লওঁ অকণমান মই ৰ'ল ল'লে ভাল কথা এটা হ'ব আৰু ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে কি কম মই ঔটেঙা কাটি আছো হাই ফ্ৰেণ্ড আজি মই ডাঙৰ বস্তু এটা কিনিম ধুনীয়া কি বস্তু মই জানো কিন্তু আপোনাক এতিয়া নকওঁ নহয় আপোনাক চিনি পোৱা গ'লে এতিয়া গম পোৱা গ'লে এতিয়া নাজানিব নহয় কি বস্তু জানি যাব নহয় সেইটো কাৰণে এতিয়া নেদেখোঁ অকণমান চুলি কাটি আহি পেলাই ইয়লদৈ যামেই সেইটো কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকিব হাই ফ্ৰেণ্ড এতিয়া মই বহি আছোঁ বেলেগে কাটি আছে কাৰণে দুটা মানুহে হৈ যাব পাৰে আৰু এটা মানুহ কাটি হ'লে মই যাম এবাৰ চাই বচোন ভিডিঅ'টো শেষলৈকে হাই দাদাটো মোক চুলি কাটি আছে আপোনালোকে দেখিছে কাটি আছে অলপ ষ্টাইলত কাটিছে ভিডিঅ'টো শেষলৈকে চাই থাকক মোৰ চুলি কাটি হৈ গ'ল আৰু পাপাই কাটি পাপাও হাই ফ্ৰেণ্ড চুলি কাটি আছে দেখিছে মই এতিয়া হায়াত আছোঁ পাপা চুলি কাটি আছে আৰু বেলেগো কাটি আছে দুটা মানুহ হ'ল মই এতিয়া চুলি কাটি আহিলোঁ এতিয়া মই ঘৰলৈ যাম ঘৰত গা চা ধুই পেলাই মই বাইক নহয় কিবা এটা আনিব যাম আপোনাৰ ভিডিঅ'টো শেষলৈ চাই থাকিব হাই ফ্ৰেণ্ড মই চুলি কাটি গা ধুই কিবা এটা আনিম কৈছিলোঁ পালোহি এতিয়া কি বস্তু জানি আপোনালোকে নাজানে কিন্তু মই কৰিম বাইক এতিয়া চিনি পালে বাইকখন এতিয়া পালোহি দিলা দেখা যাম আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব পটিলাই আহিছোঁ আৰু ধুনীয়া পুৰা বাইকে পুৰা ইয়াত বাইক কিনে এইবিলাকত আপোনাৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে মই টিভিএছ ডিলাৰ পালোহি ইমানগাল বাইক দেখিছে এয়া ইমান গাই বাইক দেখিলে ধুনীয়া আছে আৰু ধৰিছোৱা বাইকখন অহাই নাই দেৰিকৈ আহিব কৰি আপোনালোকে স্কুটি দেখিছে ভিডিঅ'টো আৰু ইমান স্কুটি আছে স্কুটি বাইক মাছ নিয়া গাড়ী আছে আৰু দেখিছে ইমান ধুনীয়া গাড়ী আছে ইমান গাড়ী দেখিছে আপোনালোকে এয়া দেখিছে আপোনালোকে ৱাও ধুনীয়া দেখাব লাগে দেখিছে তেল ভৰাইছিলোঁ ভৰাব লাগে তাত হওক কিমান হ'লে হওক দেখিছে আমি ইয়াৰ পৰা গাড়ীখন আনি
ইয়াৰ পৰাই গাড়ী এখন কিনিম আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব এই কিনিম আপোনালোকে নাজানে মোক কৈ দিম বাইক আহি গ'ল ইমান মানুহ বান্ধে দেখাই এখন Hi friend, Ama, এখন TVs Dealer বাইক দেখিছে আপোনালোকে yellow color ধুনীয়া বাইকখন Hi friend, আমি এখন বাইকে ঘৰলৈ লৈ যাওঁ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া উঠি ৰ'ব মই উঠি লওঁ অকণমান মই এতিয়া বাইকত উঠিলোঁ ফটো মাৰিব ৰ'ব আপোনালোকে বাইক আনিলে ঘৰত গৈ আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আপোনালোকে গাড়ীবিলাক কিনিবলৈ হ'লে তালৈ যাব ধন্যবাদ